তো নমস্কাৰ, মই উৎপল XYZ আজি আপোনালোকৰ ওচৰত এটা গুৰুত্বপূৰ্ণ কথা লৈ অৱশ্যে চাওক আমাৰ অসমখন এতিয়া সংকটজনক অৱস্থাত ক'বলৈ গ'লে আচলতে কাৰণ চাওক আমাৰ অসমখনত কি হৈ আছে বা কোনে ক'ত কি ধৰণে কথা ক'ব লাগে এইবোৰ বহুতে ভাবি চিন্তি নাচায় বা নিজক মানে হেৰি কৰাৰ কি কৰাৰ বুলি কওঁ নিজক প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত বেছিভাগ মানুহে কি কৰে নিজকে শুদ্ধ কৰি কৈ থকা অৱস্থাত অইন চাৰিজনক বেয়া বুলি কৈ দিয়ে। মই নিজক প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত মই দুজন শুদ্ধ লোকক ভুল বুলি প্ৰমাণিত কৰি দিব খোজো। আচলতে এনেকুৱা হ'ব নালাগে আমি নিবিচাৰো। হা, কথাটো ওলাল কিয় মানে চাওক যোৱাকালি শিৱসাগৰত যিটো ঘটনা সংঘটিত হ'ল, যিটো ঘটনা মানে আমাৰ জুবিন দাৰ গান সঁচাই ময়ো বহুত ভাল পাওঁ, আগৰ পৰাই ভাল পাওঁ, এতিয়াও ভাল পাওঁ। আৰু মোৰ নেক্সট যিটো ভিডিঅ' আছিল সেইটো জুবিনদাৰ ওপৰতে আছিল। বিশেষ জুবিনদা বুলি ক'লেও নহয়, কাৰণ তাত আছিল বহুতখিনি আছিল। তো আজিৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো হ'ল জুবিনদা। এতিয়া কথাটো কেনেকুৱা হ'ল, জুবিনদাৰ ওপৰত কথা ক'বলৈ ভিডিঅ' বনাবলৈ ভয় লাগে। কাৰণ আছে, কাৰণ তেওঁ এনেকুৱা এটা বনাই লৈছে, এনেকুৱা এটা পৰিৱেশ বনাই লৈছে যে তেওঁক যিকোনো তেওঁৰ কথাত বিৰোধ কৰিবলৈ ভয় লাগে। নাজানো কোনে বা কি কয়। এতিয়া মই যে এই ভিডিঅ'টো বনালো নাজানো মোক কালি কোনে কি কয়। আজিও বহুতে কিবা কিবি কৈ দিব পাৰে। তো তথাপি মই ক'ব বিচাৰিছো এতিয়া জুবিনদাৰো কিছুমান ভুল থাকে। তো ভুলবোৰ দেখুৱাই দিলে ভাল একচুৱেলি। যদি আমি সঁচাকৈ অনুৰাগী হয়, সঁচাকৈ যদি আমি তেওঁক ভাল পাওঁ, তেতিয়াহ'লে ভাল পোৱা মানুহজনৰ যিখিনি ভুল থাকে সেইখিনি গুচাই দিব লাগে। তো তেওঁক মই সম্পূৰ্ণ ভুল বুলিও ক'ব নোৱাৰো, কিন্তু XYZ চালে তেওঁ ভুল, মোৰ দৃষ্টিত চালে তেওঁ ভুল। চাওক অলপ দিন আগতে মানে হ'ল কিছু 2-3 বছৰমান হ'ল নেকি, ঘেণ্টা কাকো খাতিৰ নকৰো। এতিয়া চাওক মই এতিয়াও দেউতাৰ হোটেলতে খাই আছো, মই যদি ঘেণ্টা খাতিৰ নকৰো বুলি দেউতাক কৈ দিওঁ কি হ'ব? জুবিন দাই একচুৱেলি কি কৰিছে, যিমানবোৰ গান গাইছে তেওঁক, সেইকাৰণে তেওঁক বহুত মানুহে ভাল পোৱা হ'ল, আমিও প্ৰেমত পৰিলো তেওঁৰ, হয়। কিন্তু তেওঁ যেতিয়া ঘেণ্টা খাতিৰ নকৰো বুলি ক'লে, তেওঁৰ অনুৰাগী হিচাপে মই সেইটো ফ'ল' কৰিব বিচাৰো, কাৰণ তেওঁৰ দৰে আমি হ'ব বিচাৰো। কিন্তু তাত চাব, মই যদি এতিয়া ঘেণ্টা খাতিৰ নকৰো বুলি কওঁ, তেতিয়া কি হ'ব? কি পৰ্যায় পাব আৰু মোৰ কি অৱস্থা হ'ব? তেওঁ আৰু আমাৰ গোটেই বিশেষকে আমাৰ বহুত ল'ৰা ছোৱালী, মই কিন্তু আজিলৈকে ঘেণ্টা কাকো খাতিৰ নকৰো বুলি নকওঁৱেই। কাৰণ আমি যিমান ডাঙৰ মানুহ নহ'লেও কিয় খাতিৰ কৰিব লাগে। খাতিৰ কৰিব লাগে বুলি কৈছো কিতত, মানে চাওক আমি পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হৈ থকাটো জৰুৰী। মই যদি অক্সিজেনক খাতিৰ নকৰো, তেতিয়াহ'লে তেওঁ মোক জিন্দা কেনেকে ৰাখিব? এতিয়া জুবিন দাই এষ্টাব্লিছ হৈ লৈছে, তাৰপিছত তেওঁ কৈছে ঘেণ্টা মই খাতিৰ নকৰো, কিন্তু তাকে শুনি আমাৰ বহু অনুৰাগীয়ে কৰে কি, ঘেণ্টা খাতিৰ নকৰো, য'তে ত'তে তেওঁলোকে মানে ব্যৱহাৰ কৰি দিয়ে। তো এনে ক্ষেত্ৰত বহুতক কৈছো মই ব্যক্তিকেন্দ্ৰিকভাৱেও, বোলে এনেকুৱাকে নকবা, কাৰণ তুমি এতিয়া সিমান ডাঙৰ মানুহ হোৱা নাই, খাতিৰ কৰিব লাগিব তুমি মোক কেতিয়াবা। তুমি মোক কেতিয়াবা ক'ৰবাত বিপদত পৰিছা, ফোন কৰিছা, মই যাম। সেইটো একচুৱেলি কি খাতিৰতে ন? কিবা এটা প্ৰব্লেমত পৰিছা, ফোন মাৰিছা, লগৰজন গৈছে, খাতিৰতে গৈছে ন? এতিয়া কথাটো হ'ল, জুবিন দাই যি চিনেমাৰ ওপৰত মন্তব্য কৰিলে, হয় মই আজিলৈকে আমাৰ হিমাংশু প্ৰসাদ দাৰ যিমানবোৰ চিনেমা ওলাইছে গোটেইবোৰ চাইছো। অসমীয়া চিনেমা প্ৰায় বহুকেইখনে চালো। আৰু চাইছো একচুৱেলি কি, হয় মই বিচাৰো আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰী, অসমীয়া ছবি জগত ওপৰত উঠক। কিন্তু এইটো নহয় যে মই হিমাংশু দাৰ চিনেমা চাওঁ, হিমাংশু দাই কৰিব কি, তেওঁ যাকে তাকে জিতি কৈ দিব, সেনেকুৱা নহয়। কাৰণ চাওক, হিন্দীটো আমাৰ ৰাষ্ট্ৰীয় ভাষা, চবেই জানে। তো ৰাষ্ট্ৰীয় ভাষা হিচাপে আমি হিন্দী জনাটোও জৰুৰী। কাৰণ আমি যিমানেই ভাষা জানিম, সিমানে আমাৰ জ্ঞান বৃদ্ধি হ'ব। আমি যদি তেলেগু ভাষাও শিকি থওঁ, নো প্ৰব্লেম। তেলেগু ভাষাৰ মানুহ এজনে যেতিয়া কিবা এটা ভাল কথা ক'ব, সেইটো আমি শুনি কিনে, বুজি কিনে বা ক'বলৈ ট্ৰাই কৰি কিনে, তেতিয়া আমাৰ জ্ঞান বৃদ্ধি হ'ব। কিন্তু এইটো কথা নহয় যে আমি ডাবিং চিনেমা চাব নালাগে, অমুক তমুক। হয়, আমি কিছুমান চিনেমা চাব নালাগে। এতিয়া বহুতে ক'ব পুষ্পাৰাজৰ এটা ভাল কেৰেক্টাৰ মই চিনেমাখনত বিচাৰি নাপালো। হিৰোজনো বেয়া, পুলিচজনো বেয়া, নেতা মন্ত্ৰীজনো বেয়া, চব বেয়া। তাত কিবা মেছেজ দিছে মই নাজানো, আৰু মোৰ ইমানখিনি জ্ঞানো নাই মই বিচাৰি উলিয়াব পৰা।
তো যি নহওক এইটো বাদ দিলো। এতিয়া কথাটো হ'ল জুবিন দাই যিটো কথা ক'লে বলিউড ইণ্ডাষ্ট্ৰি চৰি আমাৰ চাউথৰ যিখিনি চিনেমা সেইখিনি তেওঁক যি টি কৈ দিলে। একচুৱেলি সঁচা কথা ক'ব লাগিলে জুবিন দাই সেইটো লেভেলত যাবই পৰা নাই, যিটো লেভেলত সেইটো চিনেমা গৈছে। এতিয়া মোক এইটো কোৱাৰ কাৰণে বহুতে বেয়া পাব। মানুহে সঁচাই মই জুবিনদাৰ ওপৰত কথা ক'বলৈ ইটানলৈ মোৰ হেৰি হোৱা নাই, আৰু মই ভাবোঁ মই নোৱাৰিম কেতিয়াও। কিন্তু তথাপিও ভুলবোৰ দেখুৱাই দিয়াটো উচিত। তেওঁ শিল্পী হ'ল বাবেই যি টি ক'ব য'তে ত'তে এইটো নহয়। আৰু এতিয়া হয়তো মোক বহুতে বেয়া পাব, বেয়া পালেও মোৰ যিখিনি মনত আছিল মই সেইখিনি কৈছোঁ। তো জুবিন দাৰ কিছুমান কথা আপুনি ভাবি চিন্তি কোৱাটো উচিত। আপোনাক বহুতে অনুসৰণ কৰে, গতিকে আপুনি আমাৰ যিখিনি উঠি অহা নৱপ্ৰজন্ম আছে, যিখিনি আপোনাক বহুত ভাল পায়, তেওঁলোকৰ বাবে অন্ততঃ কিছুমান কথা চালি জাৰি চাই ক'ব। আপোনাৰ যিখিনি বেয়া শব্দ আপুনি ব্যৱহাৰ কৰে, সেই বেয়া শব্দখিনি যাতে আপোনাৰ অনুৰাগীখিনিয়ে ব্যৱহাৰ নকৰে, ইয়াৰেতো আপুনি গেৰাণ্টি দিব নোৱাৰে। গতিকে কিছুমান বস্তু, কিছুমান শব্দ কিছুমান ঠাইত নক'ব। তাৰ পাছত কথাটো হ'ল চিনেমাৰ কথাখিনি যিহেতু আহিল, অসমীয়া চিনেমাত আপুনি যিখন চিনেমা বনাইছিল সেইখন চিনেমাও মই চাইছোঁ, আৰু চিনেমা মই চাওঁ, বহুখিনি চিনেমা চাওঁ, বহুখিনি চিনেমা চালোঁ। কিন্তু আপোনাৰ চিনেমাখনত হিৰো আপোনাক লগা নাছিল। হিৰো আপোনাৰ যিজন মৰিছিল সেইজনকহে হিৰো লাগিছিল। আপোনাৰ কণ্ঠ ভাল, আপোনাৰ গান আমি ভাল পাওঁ, তাৰ কাৰণে বহুত ভাল পাওঁ আপোনাক, ৰেচপেক্টো কৰোঁ। কিন্তু আপোনাৰ মহানুভৱতাক আমি সন্মান কৰোঁ, আমি ভাল পাওঁ। কিন্তু আপুনি হ'ল বুলি যি টি ক'ব এইটো নহ'ব। এইটো আমি কেতিয়াও ভাল পোৱা নাই আৰু ভাল নাপাম। তো গতিকে আগন্তুক সময়ত আপোনাৰ মই এগৰাকী প্ৰিয় দৰ্শক হিচাপে বা আপুনি মোৰ প্ৰিয় হিচাপে মই আপোনাৰ মাজত এইখিনি বেয়া দেখিছোঁ। গতিকে আপুনি এইখিনি সলনি কৰাটো বিচাৰোঁ। ষ্টেজত যি টি শব্দ ব্যৱহাৰ কৰাটো আমি নিবিচাৰোঁ। এতিয়া বহুতে হয়তো মোক ক'ব, তোৰ কি অকাত আছে তই জুবিন দাক ক'বলৈ। সেই প্ৰশ্নটো মোৰ আগত অহাৰ আগতে এটা কথাই ভাবি ল'ব যে জুবিন দাৰ কি অকাত আছে চাউথৰ সেই কোটি কোটি টকা কমোৱা চিনেমাখনৰ ওপৰত ক'বলৈ। গতিকে কোনে কি কয় মই গুৰুত্ব নিদিওঁ একচুৱেলি। কিন্তু মই ঘেণ্টা খাতিৰ নকৰোঁ বুলি নকওঁ, কাৰণ খাতিৰ হয়তো মোক কেতিয়াবা কৰিব লগা হ'ব পাৰে। মই যদি ৰাস্তাৰে গৈ থাকোঁতে মই যদি বাইচান্স গাড়ীৰে বাগৰি পৰোঁ, মোৰ বিশ্বাস আছে মোক কোনোবাই তুলি আহিব, আৰু তেওঁ আহিব অনলি খাতিৰত। তেওঁ মোৰ পৰা কোনো একো বস্তু বিচাৰি নাহে। তেওঁ আহি মোক উঠাব, ডক্তৰৰ তাত নিব, তেওঁ পইচা পাব, সেনেকুৱা ক্ষেত্ৰত নাহে। তেওঁ কিবা এটা খাতিৰত আহিব। কিবা এটা খাতিৰত মানে কি, তেওঁৰ যিটো মহানুভৱতা সেইটো খাতিৰ বুলিয়ে ক'ব পাৰি। তেওঁৰ মহানুভৱতাৰ বাবে তেওঁ আহিব, মোক উঠাব, মেডিকেলত নিব, মই ভাল পাম। কিন্তু মই যদি ঘেণ্টা খাতিৰ নকৰোঁ বুলি কৈ কিনে মই তাত যাই কিনে পঢ়োঁ, তেতিয়াহ'লে মোক যদি সেইখিনি সময়ত যদি মই কাকো খাতিৰ নকৰোঁ বা মোক খাতিৰ নকৰে তেতিয়াহ'লে মোৰ বিপদ। আৰু জুবিনদাৰ গান বহুত ভাল পাওঁ। মানুহজনকো যিটো মানুহজনৰ মহানুভৱতা তাক বহুত ভাল পাওঁ। গতিকে তেওঁ কিছুমান ভুল কৰিলে আমি দেখাই দিয়াটো উচিত, কিন্তু অন্ধভক্ত হৈ আমি অনুৰাগী নহয়। আমি একচুৱেলি ক'ব বিচাৰিছোঁ আমি অনুৰাগী হয়, কিন্তু অন্ধভক্ত নহয়। আমি অন্ধভক্ত নহয়, তেওঁ যি কয় আমি সেইটোৱে মানি ল'ম এইটো নহয়। আৰু এইবাৰ হয়তো মোৰ ওপৰত কেছ কোনোবাই দি দিব পাৰে, কিন্তু কথাটো হ'ল আপোনালোকে কেছ দিয়াৰ আগতে আপোনালোকে অলপ ভাবি চাব সুস্থ মগজুৰে। আপুনি এবাৰ কি কৰিব, যেতিয়া কিবা এটা কথা কয় তেতিয়া তেওঁৰ স্থানত সদায় দুটা দিশ থাকে। তো গতিকে এটা দিশত আপুনি এলাক ভাবি চাব, আৰু তাৰপিছত নেক্সট দিশটোত আপুনি উপস্থিত হৈ কিনে বা নিজকে সেই জাগাটোত ৰাখি কিনে চাই কিনে ভাবিব, তেতিয়াহ'লে চাব একচুৱেলি কি ভুলটো ক'ত, তেতিয়া গম পাব। এতিয়াতো মোৰ মনত যিখিনি কথা আছিল মই ক'লোঁ। মোক কোনোবাই বেয়াও পাব পাৰে, তো বেয়া পালেও মই বেয়া নাপাওঁ। যদি মোক কোনোবাই কিবা ক'ব বিচাৰে তেতিয়াহ'লে ক'ব পাৰে, মই বেয়া নাপাওঁ, কাৰণ মোৰো ভুল হ'ব পাৰে আৰু ময়ো সিমান জ্ঞানী লোক নহয়, বা মই ইমান ডাঙৰ মানুহ হোৱা নাই, বা ডাঙৰ মানুহ মই কেতিয়াও নহওঁ। ডাঙৰ মানুহ হ'বলৈ মোৰ ইচ্ছাও নাই, সাধাৰণভাৱে জীৱন যাপন কৰিম। আৰু কথাটো হ'ল মানুহ সদায়
সংঘাতৰ সৃষ্টি কৰিব নালাগে বা এজনে আনজনৰ মাজত কাজিয়া কৰি দিয়াৰ সৃষ্টি হ'ব নালাগে। কিন্তু মই এইটো কোৱা নাই যে জুবিন দাই কাজিয়া সৃষ্টি কৰিছে, জুবিন দাই কাজিয়াৰ সৃষ্টি কৰা নাই, কিন্তু কিছুমান বস্তু লিমিটত থাকি কোৱাটো উচিত। এতিয়া যদি আপোনালোকে কয় তোমাৰ কি লিমিট আছে, তুমি জুবিন দাক এনেকৈ কৈ আছা, জুবিন দাক কৈ আছো মানে কি জুবিন দাৰ তাত মই যিখিনি বেয়া দেখিছো সেইখিনি কৈছো, আৰু কিহৰ কাৰণে কৈছো, তেওঁক আমি বহুত ভাল পাওঁ সেইকাৰণে কৈছো, তেওঁ এইখিনি সলনি কৰাটো বিচাৰো। গতিকে ক'ব বিচাৰিছো জুবিন দাৰ বাবেও আমাৰ জাতিটো বহুত ওপৰলৈ গুচি গৈছে আৰু ওপৰলৈ যোৱাটো বিচাৰো, কিন্তু আমি বেলেগক বেয়াকৈ কৈ কিনে আমি জাতিটো আমাৰ উঠাটো মই নিবিচাৰো, কাৰণ বেলেগক বেয়া বুলি কৈ কিনে আমাৰ জাতিটো উঠাটো আমি নিবিচাৰো। সকলোৱে ভালদৰে থাকি সুস্থ মগজুৰে চিন্তা চৰ্চা কৰি আমাৰ জাতিটো উঠাই নিয়ক, তাকেই কামনা কৰো। গতিকে কোনেও ভুল নাভাবি, আৰু মেইনলি কথাটো হ'ল ভুলক ভুল বুলি ক'বলৈ সকলোৱে সাহস কৰি আমাৰ জাতিটো আগুৱাই নিয়াটোৱে মই বিচাৰো। এইখিনিয়ে।